ভাই Kalah kayak makan bayi. Paluna. Paluna. Mui ya, mui beri. Mui besar loh. Mula baju. Mula baju. Mula bali. Tadi. Mula baju. হয় কেনে সঞ্জীৱ তাতে কি মাৰ্বল খেলে আছা কিবা চাকৰি তাকৰি ধান্দা কৰ এনেকে আৰু কিমান থাকবি কি চাকৰি কি বাজাৰত কিনা বস্তু নেকি হা হয়তো দে বাজাৰত কিনা বস্তু নি ভাল কথা কৈছা তুই এই তুঙত কিবা চিন্তা কৰি থাকা এই ডিজাইন থাকতে ৰ তোমাক দিয়া দি আছো ৰ হা কি কয় ভাই এই টাকা 50,000 মোক দিয়ে আৰু চাকৰি ল কি তুই সঁচা কৈছা ভাই মই চাকৰি কৰিম মই কৰিম ভাই তাই একলাখান মিছা কথা এই পইচা দিলে কিবা চাকৰি পাই নেকি তই ভাই নকৰা নাই মই কৰিম ভাই মই চাকৰি কৰা মন ভালৰ কাৰণে আছে নাই ভাই মই চাকৰি কৰিম ভাই তাই মই কৰিম ভাই কৰিম মই চাকৰি কৰিম তাই দুইটাৰ পইচা ইকো নষ্ট কৰা মিছা মিছি তাত চিকি তোহাৰ ঘৰটো বান্ধি লবি অলপ ভাল হ'ব এই টিকেনে মোৰ পইচা কথা খেদব কিবাকে এটা টুকছিলো দে কি হয় দেখা যাওক ৰচোন আৰু মই চাকৰিটো পালি 250,000 টকা ঘূৰাই দিম নহয় আগতে চাকৰিটো পাই দিছো ঐ তুমি কি কৰি চাই ঐ ৰাহুল এই চাকৰি কৰবি নাকি 50,000 টকা ডিজাইনক দি আৰু চাকৰি ল এই আমাৰ ফাদাৰৰ চাকৰি কৰে মই 50,000 টকাটো এনেকে সদঙে ৰাস্তা জানটোক কিবা গিফ্ট দিম মই যাওঁ দে কথাটো ভাবি চাবি কিন্তু কথা ভাববা লগা নাই কথা আমি দেখ নেকি বঢ়িয়া দে যাওঁ দে এই যাম দে মই থাকতো তই সঞ্জীৱ তই কিন্তু ভুল পথত নামছা দে এতিয়া মই যাওঁ থাক মই ভুল পথত নামছো তোৰ কি হ'ল চাকৰি পালি নিজে আহিবি যা একদিন তোৰ কোন সঞ্জীৱ মাতছো ইয়াক সঞ্জীৱ শুনছো কি চাকৰি খবৰ কি মিঠাই খোৱাবি না কি এটা চাকৰি হ'ব ৰ আৰু মিঠাইয়ে খাবি খাবি ৰ কি হ'লে সঞ্জীৱ কেতিয়া চাকৰি হ'ব হ'ব ৰ 2 মাহ পাছত হ'ব ৰ দে বাৰু এতিয়া আমি যাওঁ দে চাকৰি ল'বি দে বাৰু যা আহোঁ কিবা মই আহিলে গুচি যাওঁ বস্তি কেনে কিবা বহিয়াই পাইছে দে আৰু হ'ব দে চাকৰি দিব কি বাপু কয় যা হাতে পৰা আহোঁ চাকৰি পইচা মান দিলি দে মোক বহুত বাকচত তালা মাৰবা জাগা নাই আজি 2টা সঞ্জীৱৰ তাকে যাম ৰ মই এইগিলাখান নাজনো মোক 50,000 টকা লাগব হৈ যা ৰাচোন 2টা দিম ৰ এইগিলাখান নাজনো না মোক কালি পইচা লাগব মতন নহলে কথা বয়া হৈ যাব কিন্তু সঞ্জীৱ ওলা সঞ্জীৱ ওলা ক'ত বা লুকাইছি তাকেতো দাদাই নাই এসপ্তাহ আগতে চেন্নাইত গৈছিল দাদাই মোৰ 50,000 টকাটো নি চাকৰি দিম বুলি কৈছিল চাকৰি নেলা এতিয়া চেন্নাইত গৈছি মোৰ দাদাই নাই কৈছি তুমি যি কৰা কৰি থাক মই কৰাম তো দে তোৰ নিচিনা যদি দাদাও হলা হয় কথাই নাছিল যাওঁ দে ভাইটি এতিয়া থাক তই তাৰপৰা দাদাসকল যাওক ভাই মই যাওঁ দে খানা আছে বুজাইছে নাপিয়া তই যা আমাক যাম যাম যোৱা বুজে কোনে আহে তুহঙে না বহাই 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 ৰ আৰু এখন চেৰানি জোতা মুখটোক মোৰ আগত কোন সাজা লৈ যায় ইয়াক মোৰ ঘবৰা এগুৰা ভুল সবাৰে হয় ইয়াক ক্ষমা কৰি দিয়া আৰু তাৰ এনেকা ভুল নকৰি দে মোক ক্ষমা কৰি ক্ষমা কৰি দিয়া হ'ব দে ক্ষমা কৰি দিছো দে আৰু এনেকুৱা ভুল কেতিয়াও নকৰিবি হ'ব দে দুটা মোৰ লগত আজিৰ পৰা খেতিৰ কামত ধৰবা লাগিব দে হ'ব দে 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 ডিজাইনক লগ পালে এটা ভাল শিক্ষা দিব লাগিব ইয়াক এটা কথা কওঁ আৰু সেনেহেন ঠাণ্ডা বুজি মানুহৰ লগ কেতিয়াও নহবি দে হ'ব দে দুটা দে আমি যাওঁ ঘৰত দে আহা আরে সংগ্রহ হয় ৰাইজসকল আজি আমি নতুন ভিডিঅ' কৰিবলৈ সক্ষম হলো আমাৰ এয়া গুডু কেমেৰামেন গুডু পাৰ্চনেল কেমেৰামেন হয় এয়া আৰু মই আগৰ ভিডিঅ'টোত আহিব পৰা নাছিলো কিবা অলপ প্ৰব্লেম হৈ আছিল ঘুম অফিয়াখনত আজি নতুন ভিডিঅ' কৰিবলৈ সক্ষম হলো
গতিকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰো কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব আৰু একেলগে জয় ভাই মই আছে না পেট খানা আছে ভাই দে তিছা আমিও যাওঁ যোৱা কইলা মানে কি যায় কিছুমাক লগৰ পালি এটা ভাল শিক্ষা দিব লাগিব ইয়াক সঞ্জীৱ বাহাই দিছে ইয়াক ক্ষমা কৰি দিয়া এই জামক ক্ষমা কৰি দিয়া ৰে হুন এই মই এগলা খাম কি ওৱান অ কি বাপু কহে যা এ উনকা আতৰা হুন অ সঞ্জীৱ